আজি মই লৈ আহিছোঁ প্ৰি বিহু চেলিব্ৰেশ্যন পাৰ্ট 2। চাওক সকলোৱে কিমান ধুনীয়াকৈ হাবি কাজি লাগিছে। আৰু এটাই দুখ হ'ল যে মই কিয় চাদৰ মেখেলা নিপিন্ধিলোঁ। এয়া ওলোটা চাদৰৰ সৈতে আমাৰ নাচনীক চাওক। গোটেই দিনটো সকলোৱে এটাই প্ৰশ্ন কৰি আছিলে যে তুমি চাদৰ মেখেলা কিয় নিপিন্ধিলা, কাৰণ সকলোৱে পিন্ধি গৈছিলে। এয়া আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ আগত বেছিকৈ বিহু লাগিছে। মই হেনো ৰীল বনাই দিব লাগে। এয়া চাওকচোন কিমান ধুনীয়াকৈ নাচি আছে। এয়া হৈছে সিদিনা চলি থকা কেম্পাছ বাজাৰৰ দৃশ্য। এনেকুৱা আনন্দময় দিনবিলাক মোৰ এনেদৰে সাঁচি ৰাখি খুবেই ভাল লাগে। ময়ো তাৰ পৰা ইয়াৰিংছ, কেক কিবা কিবি কিনি ল'লোঁ। সিহঁতৰ মতে মই বোলে এনেই চুইট আৰু কেক খাই বেছি চুইট হৈ যাব লাগে। এগেইন বাৰ্থডে পাৰ্টিৰ কেক খালোঁ আৰু শেষৰ অনুষ্ঠানটো এনেধৰণৰ আছিলে। আজি মেখেলা চাদৰযোৰ হোৱা হ'লে কমপ্লিট হৈ গ'লহেঁতেন পুৰা বিহু নাচনী। বহুত ভাল হৈছে। যি কৈ আছিলি ইয়াতে কওঁ। এৱাৰ্ড দিবনে নাই মোক? তুমি এৱাৰ্ড পুৰা যোগ্য হয়। খালি এটা মেইন থিং কি তুমি আজি নিপিন্ধিলা মেখেলা কিয়? তোমাক আমি অৰ্গেনাইজ কৰি দিওঁ নেকি এটা পিন্ধি আহি নাচি দিওঁ নেকি? পিন্ধি অহা যোৱা গোটেই কলেজ ষ্টুডেণ্টছ সকলোৰে ফিডবেক ইমান ভাল ভাল পায়। মই সেইদিনাহে গম পাইছোঁ যে ময়ো ভালকৈ নাচিব জানো। দেন ফাইনেলি প্ৰায় 2-2.5 ঘণ্টা ভিৰৰ মাজে মাজে স্কুটি চলাই চলাই মই ঘৰ পাই গ'লোহি। চ' বাই বাই।